পোনাকণ পূজালৈ আৰু বেছি দিন নাই নহয়। পূজা ক'ত চাবি? আৰু তই পূজা কাপোৰ ল'লিনে? পূজা কাপোৰ মই এমাহৰ আগতে ল'লোঁ অনলাইনত অৰ্ডাৰ দি। বা তই এমাহৰ আগতে ল'লি? আমাৰ আকৌ পিতাই আমাক আজি আনি দিবহে পূজা কাপোৰ দেওবৰীয়া বজাৰৰ পৰা। কি দেওবৰীয়া বজাৰৰ পৰা কাপোৰ আনিবা? পূজা কাপোৰ সস্তীয়া কাপোৰ আনিবা মানে আমাৰ দামী দামী কাপোৰ। তহঁতৰ দেউতা পইচা আছে কাৰণেহে দামী কাপোৰ আনি দিছে। আমাৰ আকৌ পিতাই ইমান পইচা নাই নহয়। দাদা তোক মায়ে মাতিছে। গৈ আছো তই যাই ইয়াৰ পৰা। ফুলফুলি তোক আজি বৰ মৰম লাগিছে। তই মোৰ ভণ্টিক কি ক'লি? ভাল লাগে। আজি তোক এগুহে মাৰিছো, আকৌ যদি এদিন যদি ক তোক মই একদম চেচ মাৰি দিম, কিন্তু খতম কৰি দিম। ইমান বিষালে ইমান জোকেতে গু মাৰি দিলি। তোৰ ভণ্টি মোৰ ভণ্টি একে, মৰম লাগে বুলিহে কৈছিলোঁ। কিবা মই এতিয়া মাক কৈ দিমগৈ। তোৰ মাৰক কৈ দে, বাপেৰক কৈ দে, মই একো ভয় নকৰোঁ। মোৰ ভণ্টিক আৰু এবাৰ কৈ চাবিচোন তোক মই। ভণ্টি বৈ ঘৰ দে। কথা এটা আলোচনা কৰিব লগা আছে। এই ৰ'ব গৈছোঁ। পোনাকণটো এতিয়ালৈকে আহি পোৱা নাই। এইক পঠিয়ালোঁ, আমো নাই ফৰ্মুঠিও নাই এতিয়ালৈকে। বা দিয়াও আহিব নহয়, তুমি বেগেতে এইফালে আহাচোন। কি হ'ল কোৱা সোনকালে, মোৰ সময় নাই। ইয়াত বহা। ইমান সোনকালে কোৱা কথা নহয়, বহাচোন ইয়াত। অলপ তুমি বহিব নোৱাৰা নেকি? শুনিছানে? পূজা পালেহি আৰু বেছি দিন নাই, এসপ্তাহে আছে। মই ভাবিছোঁ এবাৰ পূজাত জেলেপি দোকান দিওঁ। তুমি কি কোৱা, সহযোগ কৰিবানে? মই যে নোৱাৰোঁ দেই, মই হ'লে পূজাহে চাম। এইবোৰ জেলেপি দোকান দি মই কাম কৰি থাকিব নোৱাৰোঁ। পূজাৰ দিনত আকৌ শাৰী লৈছোঁ, শাৰী পিন্ধি পূজা চাব লাগিব। মই আকৌ জেলেপি দোকান দিম, আপুনি দিব দিয়ে যদি। এই মানুহজনী যে আৰু একো এটা কথাতে মান্তি নহয়। তুমি নিদিলে নাই, মই দিম। তুমি কিন্তু জেলেপি বিক্ৰী কৰা পইচাই তুমি কিন্তু টকা নোপোৱা। নালাগে পইচা, জেলেপি বিক্ৰী কৰিলে কেইটকা পাব আপুনি? কেলে? যোৱাবাৰ ৰমেনে জেলেপি দোকান দিয়া নাছিলে নেকি? সি গাড়ী এখন ল'লে জেলেপি দোকান দি। আৰু খগেনে যে নাৰিকল দোকান দিছিল, সি নাৰিকল দোকান দি কি কৰিলে বুলি ভাবিছা? নাৰিকল দোকান দি দামী ফোন এটা লৈছে 50,000 টকীয়া। আৰু তোমালোকৰ যে বিনা আৰু বিনা গিৰিয়েকে মিলি এইবোৰ পুতলা দোকান দিছিলে। কিমান টকা পাইছে যোৱা বছৰ পূজা দি, এইবছৰ দিব মই শুনি আহিছোঁ। সেইকাৰণে তোমাক কৈছোঁ আমিও দিওঁ বুলি বোলা জেলেপি দোকান বুলি। হয় নেকি? তেনেহ'লে আমিও দিব লাগিব দেই। জেলেপিকে দিম নহ'লে। মই ইউটিউবত চাই থৈছোঁ জেলেপি কেনেকৈ বনায়। একেবাৰে উজু হয়, জেলেপিকে দিম। তেন্তে পূজাত এবাৰ জেলেপি দোকান দিব লাগিব। এইবাৰ কোনে পায়? জেলেপি দোকান দি পইচাই পইচা। আমাৰ ঘৰটোকে বনাব লাগিব আৰু। তহঁতে দুটাই ইমান দেৰি লগালি। পোনাকণ তই ক'লৈ গৈছিলি? হা? পঢ়া শুনা নাই, ঘূৰি ফুৰিছে ৰাতিপুৱাই। আজি দেওবাৰ বুলি পঢ়িবলৈ নোৱাৰিলি, ওলাই গ'লি ৰাতিপুৱা ভাতগাল খাই। মা দাদাই আজি কি কৰিলে জানানে? মতলুক এক ঘোচা মাৰি দিলে। পোনাকণ কি কৈছে ভণ্টি? হা? কিমান কম কাজিয়া নকৰিবি বুলি কাৰো লগত। মা কেলে মাৰিল তুমি মোক আগতে সুধিছা নেকি? আৰু ভণ্টি তই কেলে নকলি? মা সি যে ভণ্টিক জোকাইছিলে, লাইন মাৰিছিলে, সেইকাৰণে মই পিটিলোঁ তাক। আৰু এদিন যদি জোকাই নহয় তাক মই একদম চেচ মাৰি দিম। তয়ো যে আৰু পোনাকণ দেই, তোৰ ভনীয়ক কি একোটা ক'বও নাহিব নেকি? দেখিছা মা ভণ্টি কেনেকৈ ভিতৰলৈ সোমাই গ'ল? ভণ্টিৰ লগত তাত কিবা এটা আছে, সেইকাৰণে ভণ্টি একো মাত পতা নাই। পোনাকণ, আমি পূজা জেলেপি দোকান দিম নহয়। কি জেলেপি দোকান দিবা? মই কিন্তু খাম দেই, মই আকৌ খাই থাকিম। শুনিলে নহয় ইয়াৰ কথা? জেলেপি দোকান দিয়ে আপুনি। পোনাকণ ঐ, তই খাবলৈ জেলেপি দোকান নিদিওঁ নহয়। আমি আকৌ বেপাৰহে কৰিম জেলেপি। তই খালি আকৌ পইচা ক'ৰ পৰা পাম? মই আকৌ বেছি নাখাওঁ নহয়, 100 টকা মানহে খাম দিনটোত। পোনাকণ, তই যে মই একদম কোচত আহি সোমাই ল'লিহি। তই কেঁচুৱা হৈ আছ নেকি এতিয়া? হা? তই উঠি গৈছ নাই ইয়াৰ পৰা? দুখ পাইছোঁ ঔ। ইমান গধুৰ উঠি দিছে কোচত। বাপেক পুতেক যি কৰে কৰি থাকক, মই কাম কৰোঁগৈ। দেউতা এটা কাম কৰিম, তুমি জেলেপি বনাবা নহয়, মই আকৌ পইচা ল'ম। নহ'লে আকৌ খৰধৰ হ'ব নহয়। তুমি জেলেপি বনাবা, মায়ে দিব, পইচা মই ল'ম। হ'বনে দেউতা? বা পইচা লোৱাটো তোক
মানুহে ঠগিব সৰু ল'ৰা পাই কমকৈ পইচা দি থৈ যাবগৈ কথা মোক ঠগিব নোৱাৰে সি কোনো ঠগিব নোৱাৰে তোমাকহে ঠগিব মই পইচা ল'বলৈ কৈ দিছোঁ মই মেনেজাৰ হ'ম পইচা হ'ব ন দেউতা আমাৰ